পোন প্ৰথমে আপোনালোকে য'ৰ পৰাই ভিডিঅ'টো চাই আছে তোৰ পৰা আপোনালোকে সেৱা লওক আৰু যদি আপোনালোকে সম্ভৱ হয় যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আগৰ ভিডিঅ'বোৰ মই শ্বেয়াৰ কৰাৰ কথা কোনো দিনেই তেনেকৈ নকওঁ কিন্তু এই ভিডিঅ'টো আপোনালোকে য'ৰ পৰাই যেনেকৈ চাই আছে দূৰণিৰ পৰা সেৱা লওক আৰু যদি আপোনালোকৰ মনেই বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যদি আপোনালোকৰ মনে নিবিচাৰে নালাগে কৰিব পাৰোঁ আৰু কাষত যিখন ফটো দেখাই থৈছোঁ সেই ফটোখন হয়তো আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পাছতে যেতিয়া আপুনি মোবাইলটো খুলিবলৈ লৈ ফেচবুক খুলিবলৈ লৈ হোৱাটছএপৰ খুলিবলৈ তেতিয়া বহুতে হোৱাটছএপৰ ষ্টেটাছত সেই ফটোখন লগায় বহুতেই ফেচবুকত সেই ফটোখন শ্বেয়াৰ কৰি থাকে আচলতে কিহৰ বাবে সেই ফটোখন শ্বেয়াৰ কৰা হয় কি হয় ফটোখন আছে কি মহত্ব কি ফটোখনৰ আৰু সেয়া হৈছে অগ্নিনাভ বাবাৰ ফটো অগ্নিনাভ বাবাৰ ফটো আৰু অগ্নিনাভ বাবাক মানুহে বৰ্তমান যি ধৰণে তেওঁলোকে বিশ্বাস কৰে অগ্নিনাভ বাবাৰ ওচৰত গ'লে দূৰ দূৰণিৰ পৰা অগ্নিনাভ বাবাৰ ওচৰত মানুহবোৰ যায় তাৰ যিভাগ মন্দিৰ আছে অগ্নিনাভ বাবাৰ মন্দিৰ ভাগলৈ যায় আৰু তাত গৈ তেওঁলোকৰ যিবোৰ মনৰ আশা তেওঁলোকৰ বহু বছৰ ধৰি পূৰ্ণ হোৱা নাই যি সপোন আছে সেই সপোনবোৰ যেতিয়া বাবাৰ ওচৰত প্ৰকাশ কৰে বাবাৰ ওচৰত কয় আৰু বহুতে সুফল পায় বুলি কয় বহুতৰ যেতিয়া ল'ৰা ছোৱালী জন্ম নহয় বহুতৰ যেতিয়া বহু কষ্ট কৰাৰ পিছত চাকৰি বাকৰি নহয় ঘৰুৱা কিবা সমস্যা থাকে সেই সকলোবোৰ সমস্যাৰ কথা যেতিয়া বাবাৰ ওচৰত গৈ প্ৰকাশ কৰে বাবাৰ ওচৰতে গৈ বন্তি জ্বলায় বাবাক সেৱা লয় তাৰ পাছত বাবাই তেওঁলোকৰ মনৰ আশাবোৰ পূৰ্ণ কৰে আৰু বৰ্তমান যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ গতিকে বাবাৰ ফটোখন অকল যে তাতে গৈ মন্দিৰ ভাগত গৈ সেৱা পূজা অৰ্চনা কৰি শৰাই দি তেনেকৈ যে বাবাই সন্তুষ্ট হয় তেনেকুৱা কোনো ধৰণৰ কথা নহয় যদি আপোনালোকে শুদ্ধ মনেৰে যদি আপোনালোকে ঘৰত বহি এই ফটোখন দেখাৰ পাছত তাত যিহেতু ৰাজহুৱাকৈ বন্তি এগছি প্ৰজ্বলন কৰা হয় ৰাজহুৱাকৈ বন্তি এগছি যেতিয়া জ্বলোৱাৰ সেইখিনি সময়ত যিহেতু ফেচবুক লাইভ তেওঁলোকৰ এটা ফেচবুকৰ পেজ এটা আছে অগ্নিনাভ বাবাৰ যিটো ফেচবুক পেজ কোনোবা এগৰাকী চলাই আছে সেই পেজটো তেওঁলোকৰ যেতিয়া ৰাজহুৱাকৈ বন্তি গছি জ্বলোৱা হয় সকলোকে যোনে য'ৰ পৰা চাই থাকে যেনেকৈ চাই থাকে তাৰ পৰা সেৱা ল'বলৈ দিয়া হয় আৰু সেইখিনি সময়তে সকলোৱে সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে সকলোৱে যোন য'ত যেনেকৈ থাকে যিসকলে বিশ্বাস কৰে তেওঁলোকে দূৰ দূৰণিৰ পৰা তাত সেৱা লয় আৰু বহুতেই তেনেকৈ সুফল পায় কেৱল যে অগ্নিনাভ বাবাৰ ওচৰত গৈ শৰাই ভাগ দিলেই যে মন্দিৰ ভাগলৈ যাবই লাগিব তেনেকুৱা নহয় কাৰোবাৰ অসুবিধা থাকিলে দূৰ দূৰণিৰ পৰা তেওঁলোকে সেৱা গ্ৰহণ কৰে ৰাজহুৱা বন্তি জ্বলাই থকা সময়ত তাৰ পাছতে তেওঁলোকৰ জীৱনত যিখিনি সপোন থাকে যিখিনি মনৰ আশা থাকে বহুদিনৰ পৰা তেওঁলোকে পূৰণ কৰিব নোৱাৰা আশাবোৰ তেওঁলোকৰ আশাবোৰ পূৰণ হয় গতিকে এটা বিশ্বাসৰ কথা মানুহে কয় মাৰিলে ধান নামাৰিলে পতান বুলি কোৱা কথা এষাৰ আছে যিসকলে বিশ্বাস কৰে তেওঁলোকে তেনেদৰে অগ্নিনাভ বাবাক বিশ্বাস কৰি আহিছে অগ্নিনাভ বাবাৰ যি মহত্বৰ কথা তেওঁলোকে সকলোৰে আগত প্ৰচাৰ কৰে অগ্নিনাভ বাবাৰ কথা কয় আৰু তেওঁলোকেও বিশ্বাস কৰে আৰু তাৰ বাবেই চাগে ৰাতিপুৱাৰ সময়ত আমি অগ্নিনাভ বাবাৰ ফটোবোৰ দেখা পাওঁ সকলোৱে শ্বেয়াৰ কৰি থাকে আৰু অগ্নিনাভ বাবাই সকলোকে ভাল কৰক সকলোকে ভালে কুশলে ৰাখক জাষ্ট মোৰ নিজৰ মতামতখিনিহে মই কৈছোঁ কিছুমানে ক'ব পাৰে হয়তো বৰ্তমান বিজ্ঞানৰ যুগতে বৰ্তমান সময়তে এনেকুৱাকৈ মানে অনলাইন শৰাই আগবঢ়ায় অমুক কৰে তমুক কৰে বিভিন্ন ধৰণৰ কথা আহিব পাৰে বহুতে ব্যৱসায় বুলি ক'ব পাৰে ইত্যাদি বহুত কথাই ক'ব পাৰে কিন্তু আপোনাৰ যদি বিশ্বাস আছে কেৱল মই অগ্নিনাভ বাবা বুলিকে নকওঁ যে অগ্নিনাভ বাবাৰ মন্দিৰ ভাগৰ কথাই নকওঁ আপোনালোকে যদি ক'ৰবাত শুদ্ধ মনেৰে যিকোনো পবিত্ৰ স্থানত আপুনি মন্দিৰতে হওক অগ্নিনাভ বাবা মন্দিৰ ভাগতে হওক বা আন ক'ৰবাত মন্দিৰত ভাগতে হওক যদি আপুনি শুদ্ধ মনেৰে যদি বিচাৰে কিবা এটা তেতিয়াহ'লে কেতিয়াও ভগৱানে নিৰাশ কৰি নপঠিয়ায় কিবা নহয় কিবা এটা আপুনি তাৰ পৰা সুফল পায় কেৱল মনটো শুদ্ধ হ'ব লাগে যদি মনটোত আপোনাৰ বেয়া ভাৱ কিছুমান লৈ আছে বহু মানুহক আপুনি অন্যায় কৰি আছে সকলো ফালে অন্যায় কৰি যদি আপুনি ভগৱানৰ ওচৰতকৈ আপোনাৰ স্বাৰ্থৰ কাৰণে আপোনাৰ নিজৰ সপোনখিনি পূৰণ কৰিবৰ কাৰণে ভগৱানৰ ওচৰত যদি আপুনি মূৰ দোৱাই সেৱা কৰে তেতিয়া চাগে ভগৱানে কোনোদিনে সেই যিবোৰ সেৱা কৰে আপুনি যিখিনি সপোন দেখে সপোনবোৰ কেতিয়াও ভগৱানে চাগে ফুলফিল হ'ব নিদিয়ে গতিকে প্ৰথমতে আপোনাৰ নিজৰ মনটো নিকা কৰি লওক মনটো নিকা কৰি আপুনি মন্দিৰত যাওক অগ্নিনাভ বাবাৰ মন্দিৰতে কওক বা যিকোনো মন্দিৰতে আপুনি ভগৱানৰ ওচৰত যাওক আপোনাৰ মনৰ কথাবোৰ কওক এটলিষ্ট মনটো পাতল হ'ব ক'ৰবাত আমি মন্দিৰলৈ যাওঁ কিহৰ কাৰণে ক'ৰবাত এটা আমি পজিটিভ এনাৰ্জি এটা পাওঁ কাৰণ তাত আমি ভগৱানক নাপাওঁ ভগৱানে আহি আমাক আশীৰ্বাদ নিদিয়ে ক'ৰবাত আমি কিবা এটা পজিটিভ এনাৰ্জি এটা পাওঁ কিবা মনটো বেয়া লাগি আছে কিবা এটা খোকোজা লাগি আছে কিবা এটা কাম হ'ব নহ'ব যেন লাগি আছে মন্দিৰ ভাগত গৈ আমি ধুনীয়াকৈ এগছি চাকি জ্বলাই ভগৱানৰ ওচৰত মনৰ কথাবোৰ ভগৱানৰ ওচৰতে কৈ আহিলোঁ মনটো ক'ৰবাত পাতল লাগিল
তাতে আমাক ভগৱানে আহি কৈ নিদিয়ে যে তোৰ কামটো হ'ব তোৰ কামটো নহ'ব বুলি ভগৱানে আহি কৈ নিদিয়ে বাট এটা পজিটিভ এনাৰ্জি এটা লৈ আমি গুচি আহোঁ মনত ক'ৰবাত অলপ সাহস পাওঁ মন্দিৰ ভাগত যোৱাৰ পাছতে মন্দিৰ ভাগত চাকি গছ জ্বলাই দিয়াৰ পাছতে গতিকে বিশ্বাসৰ ওপৰত সকলোবোৰ কথা যদি বিশ্বাসৰ কাৰণে সকলোবোৰ চলি আছে যিহেতু আৰু মই আজি অগ্নিনাভ বাবাৰ মন্দিৰ ভাগৰ বিষয়ে কিছু কথা আপোনালোকক ক'লোঁ ভিডিঅ' যিহেতু দিয়া তেনেকৈ হোৱাই নাই নতুন বছৰৰ পৰা আৰু এইটো নতুন বছৰৰ প্ৰথম ভিডিঅ' আৰু অগ্নিনাভ বাবাই সকলোকে ভালে কুশলে ৰাখক সকলোৰে যিবোৰ মনৰ আশা আছে সকলো যি মনৰ সপোন দেখি আছে সকলোবোৰ মনৰ আশা সপোনবোৰ পূৰ্ণ হওক সকলো ভালে কুশলে ৰাখক বছৰটো ভালে ভালে আপোনালোকে যি ধৰণে বিচাৰিছে সেই ধৰণে আগুৱাই লৈ যাওক আপোনালোকৰ সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু সকলোৱে যোৱা বছৰটোত যি ধৰণে মৰম দিছে ঠিক তেনেদৰে এই বছৰটোতো মৰম দিব আশীৰ্বাদ কৰিব যাতে ভাল ভাল কামেৰে ভাল চিন্তাৰে চেনেলটো আগুৱাই লৈ যাব পৰা আপোনালোকৰ মৰম আদৰবোৰ তুলিব পাৰোঁ তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক কওঁ যে পুনৰ লগ পাম যদি প্ৰথমবাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছে যদি পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি থ'ব যদি ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ